হেল্ল' বন্ধুসকল, মোৰ লগত আছে এইটো Samsung Galaxy A50s। মই এইটোৰ বিক্সবিৰ বিষয়ে কিমান ক'ম। বিক্সবি অ'পেন কৰিবলৈ হ'লে সাধাৰণতে ইয়াক ইণ্টাৰনেট লাগে আৰু নিজৰ ভইচটো এক্টিভেট কৰি ল'ব লাগে। আহক চাওক এই নিজৰ ভইচটো কেনেকৈ এক্টিভেট কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট বিক্সবিত যাব। বিক্সবিত গৈ আপোনালোকে নিজৰ ভইচটো কানেক্ট কৰি ল'ব লাগিব। নিজৰ ভইচ কানেক্ট কৰিবলৈ বিক্সবিত যাব। তাৰপিছত এই থ্ৰী ডটত যাব, থ্ৰী ডটত ক্লিক কৰিব, ক্লিক কৰি ছেটিংছ যাব। ছেটিংছ গৈ ভইচ ৱেক আপ এইটো অন কৰিব লাগিব। অন কৰাৰ পিছত ষ্টাৰ আহিব, ষ্টাৰটো দবাই দিব। তাৰপিছত ইয়াত ক'ব হে বিক্সবি, হাই 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 বিক্সবি। তো হোৱাৰ পিছত আপোনালোকে ডান কৰি দিব। ইয়াৰ পিছত আপোনালোকে এইটো ভইচটো মিডিয়াম হাই কৰিব পাৰিব। এইবাৰ আপোনালোকে চাওক কেনেকৈ পাৰিম। বিক্সবিৰ অলৰেডি ছেটিংছটো হৈ গৈছে। এতিয়া আপোনালোকে দেখা পাব মই কেনেকৈ ইউটিউব বিক্সবি কাম কৰিছে নিজৰ ভইচটো দি। হাই বিক্সবি, ডাইল 1 2 3। Placing a call to 1 2 3. এতিয়া আপোনালোকে এনেকৈ ডাইলগ কৰিব পাৰিব। হাই বিক্সবি, টেক এ ফটো। হাই বিক্সবি, ভিডিঅ' ৰেকৰ্ড। আপোনালোকে বিক্সবিৰ সহায়ত ভিডিঅ' ৰেকৰ্ডো কৰিব পাৰিব। হাই বিক্সবি, হোৱাট ইজ ইয়ৰ নেম? My name's just Bixby. It's a mononym. হাই বিক্সবি, স্লো মোশন ভিডিঅ' ৰেকৰ্ড। হাই বিক্সবি, সেলফি এ ফটো। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।